I gave you my heart. र धर 15 minutes later. So ভাই ৰাস্তাৰ পৰাটো চাইড দিয়া ৰাস্তাৰ মাজতে মানে কি ক'বা আজিকালি মানুহক চ' নিজকে কি বুলি ভাবে নাজানো কিন্তু ৰাস্তাৰ পৰা চাইডে নিদিয়ে ৰাস্তাৰ মাজতে মানে আড্ডা বহাই দিয়া বাকীটো কি ক'বা নিজে নিজে ক'বলৈ একো নাই আৰু ভাই খালি চাইড দিলেই হ'ল ৰাস্তাৰ মাজত থকাটো ভাল নহয় তো চবেই কয় একচুৱেলি বাইক আহি থাকে ন বাইক বুলিয়ে নহয় গাড়ী চাড়ী অহা যোৱা কৰি থাকে চ' চাইড দি দিব লাগে অলপ মানে কৰ্ণাৰিং ল'ম বুলি ভাবোঁ পিছত আকৌ মনত পৰি যায় যে মানে চকাৰ বিট নাই চ' কৰিব মন নাই লাহে লাহে গৈ থাকোঁ কৰ্ণাৰিং নলওঁ উৰি বাবা স্পীড ব্ৰেকাৰ এতিয়া পাই গ'লোঁ নেশ্যনেল হাইৱে 37 পাই গ'লোঁ নেশ্যনেল হাইৱেৰ পৰা এতিয়া যাব লাগিব ৰাইট দি গৈ দোকানখন আছে দোকানত কাম আছে মানে যাওঁ দোকানতে যাওঁ দোকানৰ কামটো কৰোঁগৈ ভাবিছোঁ তেল অলপ ভৰাই লওঁ তেলটো ভৰাই পেলাই যাওঁ চিধা আগলৈকে নাই আহি পেলাই ভৰাম দে বেছি দূৰ নাযাওঁ আৰু অলপ দূৰ আগলৈকে যাওঁ তাতে গৈ আহোঁ পালোৱে দোকানটো যেতিয়া তেল ভৰাই কি যাম আহি পেলাই ভৰাম দোকানটো বাৰু এইটোৱে হয় কিন্তু মানুহে আছেনে নাই যেন পাইছোঁ হ'লেও চাওঁ কি হয় দেখা যাব বাৰু বাকী তো ফাইনেলি মেৰা কাম হৈ গ'ল মানে মোৰ কাম হৈ গ'ল চৰি হিন্দীত বকি পালোঁ একো নাই তো এতিয়া যাওঁগৈ অলপ ঘূৰাই আনো বাৰু আপোনালোক চ' চাই থাকা ভিউ কেনেকুৱা আছে মজা ভাল লাগিব ত' ফাৰ্ষ্ট ইফালেদি গৈ পেট্ৰলটো ভৰাই লওঁ তাৰপিছত দেখা যাব ক'ত যোৱা হয় লগৰ এটাৰো ফোন আহিছে মাতিছে বোলে এক জেগাত যাব লাগে চ' যাওঁ ফাৰ্ষ্ট পেট্ৰল ভৰাই লওঁ তাৰপিছত যাওঁ তাৰ লগত অলপ ওলাই আজি মানে ঘূৰি থাকোঁ আৰু ভাল লাগে ঘূৰি কিবা বাকী এতিয়া ৰকলেনত গৈ আছোঁ ৰকলেনত ৰখি আছে তাই সি চ' ৰকলেনৰ পৰা তাক পিক আপ কৰি তাৰ পৰা যায় ক'ত জানো সিহে জানে মোক মাতিছে ব'লা বোলে ঘূৰি আহোঁ চ' যাওঁ তাৰ লগতে অলপ ওলাই ক'ত যায় তো নাজানো বাকী চাই থাকা ক'ত যোৱা গম পাই যাবা ময়ো গম নাপাওঁ এতিয়ালৈকে ক'ত গৈ আছোঁ আজি খালি ওলাই গৈছোঁ আৰু খালি মজা লাগিব যেন পাইছোঁ ক'ত যাওঁ নাজানো ভাল লাগিব তো ভিডিঅ'টো চাই থাকা ক'ত যাওঁ গম পাবলৈ আহি গ'লি যা অঁ কোনটো চাইকেল দোকান গুৰিয়াটো মানে অঁ তালৈকে যাবি বৌ গৈ থাক তেনে চ' এই বোলে তালৈকে যায় মানে ইয়াৰ পৰা উঠা কথা আছিলে তাৰমানে চাইকেলটো বেয়া হ'ল চ' সেইটো কাৰণেহে মোক মাতিছে চ' সেইফালে খেল চলি আছে নিহাল দাদাই ৰাউণ্ড লৈ আছে চাগে বেটিঙত আছে সি চ' চাই লওঁ কি হয় ইয়াতে অলপ সোমাই কি বাদে মতলব আজিৰ কথা এনেকুৱা যে মই ওলাই আহিলোঁ বিনা কাৰণত বিনা টপিকত চ' আজি বিনা টপিকতে গৈ আছোঁ আগলৈকে গৈ আছোঁ আৰু কিমান আগলৈকে যোৱা হয় সেইটোতো নাজানো বাৰু গৈ আছোঁ আৰু বিনা টপিকত আগলৈকে তো চাই থাকা টপিকবোৰ কেনেকা এতিয়া লগ পালোঁ ইয়াক লগ পাই এতিয়া গম পাইছোঁ যে ক'ত যাব বা ইয়াত কি খেল हो रहा है क्या ইয়াত হৈ আছে খেল চ' আমি খেল চাব নাই যাব আছে দেৰি হৈছে মানে চাৰ্কাছ হৈ আছে চ' মজা বহুত দিনৰ মূৰত এনেকুৱা কিবা এটা দেখিছোঁ ভাল লাগিলে চাই কেনেকুৱা কৰে ৰছীৰ ওপৰত দি খোজকাঢ়ি আছে কি মজা
তো তো যাওঁ থানা হৈ যাওঁ চামগুৰি হৈ গৈ চাওঁ মানে সৰু সৰু পোৱালি এইকেইটা মানে চাৰ্কাছ দেখুৱাই আছে মানে চাৰ্কাছ শ্ব' মানে এটা ৰছী দি এটা ৰছীত মানে খোজকাঢ়ি আছে কেনেকুৱা খোজকাঢ়িছে নাজানো বাট মানুহকেইটা গোটেইকেইটা ৰখি পেলাই ভিডিঅ' চাই আছে মানুহ চোৱাৰ বেলেগৰ কাম নাই আৰু মানে চাইছে কিবা এটা দি যাব লাগে দিয়া দি নাই চ' গৈ পালোঁ হাঁহ চৰা জনে কিবা ক'ব পাহৰিলে যে ক'ত গৈ আছোঁ পেনাই বুলি জেগা এটা আছে চ' মুছলিম এৰিয়া হয় সিফালে গৈ আছোঁ মানে কিবা এটা কাম আছে বোলে চ' চাইকেল বেয়া হ'ল তাতে গৈ আছোঁ আৰু বাকী ইফালৰ ৰাস্তাটো বঢ়িয়াই চাই যোৱা হাঁহচৰা কলেজ ৰাস্তা মজা ভাই যিয়ে নকওঁ এইকেইটাতো কৰ্ণাৰিং ল'ব মন যায় কিন্তু মানুহ আছে পিছত নোৱাৰি আৰু চকাৰো বিট নাই চ' কৰ্ণাৰিঙৰ কথাটো একেবাৰে আশা বাদেই দিছোঁ কৰ্ণাৰিং লোৱালৈয়ে নাই আৰু চিধা গৈ থাকোঁ চাই মজা লাগিব 346 minutes later. টাইমো হৈ গ'ল 5:10 আৰু ইফালে সন্ধিয়া হৈ গ'ল চামগুৰিত সন্ধিয়া হৈ গ'ল দেখিছ ইমান বেয়া দিন আহিছে কাৰো এটা মেছেজ নাই মজা ফাইনেলি নিউ ডিঅ' স্কুটি দিগদাৰ লেখাদা মজা পাৰ্টিডাল দিলে হ'ল আৰু গৈ আছোঁ গলি সন্ধিয়াও হৈ গ'ল আৰু ঘৰ যাব হৈ গ'ল বাকীটো 20 মিনিট মানে ঘূৰাটো বাকী দেখুওৱা নহ'ল কি দেখুৱাবলগীয়া জেগা নাই নেদেখুৱালে আৰু ইমানতে ভিডিঅ'টো শেষ কৰি দিওঁ